জয় শনিদেৱ জয় শনিদেৱ জয় শনিদেৱ নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ শনিদেৱৰ প্ৰিয় ৰাশি কেইটা কোনকেইটা ৰাশি শনিদেৱৰ প্ৰিয় ৰাশি আৰু এই ৰাশিকেইটা জীৱনত কষ্ট কৰি কেনেকৈ সফলতা লাভ কৰে সকলোখিনি তথ্য জানিব পাৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ শনিদেৱক জ্যোতিষত অতি প্ৰভাৱশালী আৰু গুৰুত্বপূৰ্ণ গ্ৰহ বুলি গণ্য কৰা হয় শনি সকলো গ্ৰহৰ ভিতৰত আটাইতকৈ লেহেমীয়া গতিশীল গ্ৰহ যাৰ বাবে ইয়াৰ প্ৰভাৱ সকলো 12 ৰাশিৰ ওপৰত বা 12 ৰাশিৰ লোকৰ লগতে দেশ আৰু বিশ্বৰ ওপৰতো দেখা পোৱা যায় জ্যোতিষশাস্ত্ৰত শনিদেৱক ন্যায় আৰু কৰ্মৰ দাতা বুলি গণ্য কৰা হয় শনি প্ৰায় 1.5 বছৰ এটা ৰাশিত থাকে তাৰ পিছত আন এটা ৰাশিলৈ ট্ৰেনজিট হয় সকলো গ্ৰহৰ ভিতৰত শনি একমাত্ৰ গ্ৰহ যাৰ কৃতিত্ব আছে হাতে খতি আৰু ধৈয়া শনিৰ সতে খতি অতি বেদনাদায়ক বুলি গণ্য কৰা হয় যদিও শনিয়ে বিষৰ সৃষ্টি কৰাৰ বিপৰীতে কিছুমান ৰাশিৰ ওপৰতো তেওঁলোক বিশেষ কথাত শনিদেৱৰ বিশেষ আশীৰ্বাদ আছে কোনবোৰ ৰাশিৰ শনিদেৱৰ আশীৰ্বাদ হৈছে বা আশীৰ্বাদ লাভ কৰে জানিব পাৰিব প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি শনিদেৱৰ বা শনি ৰাশিৰ অন্যতম প্ৰিয় ৰাশি হৈছে বৃষ ৰাশিৰ অধীনত জন্ম লোৱা সকলৰ প্ৰতি শনি অতি দয়ালু এই ৰাশিৰ শাসক গ্ৰহ হৈছে শুক্ৰ আৰু শুক্ৰ আৰু শনিৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে ফলস্বৰূপে বৃষ ৰাশিৰ ওপৰত শনিৰ কুপ্ৰভাৱ নিম্নতম শনিয়ে সদায় এনে ব্যক্তিৰ ওপৰত আশীৰ্বাদৰ বৰষুণ দি জীৱনত সুখ সমৃদ্ধি আৰু সকলো ধৰণৰ বিলাসিকতা প্ৰদান কৰে বুলি বিশ্বাস কৰা হয় বৃষ ৰাশি অৰ্থাৎ শুক্ৰ ৰাশি বৃষ ৰাশিৰ প্ৰতি শনি অতি দয়ালু বৃষ ৰাশিৰ ওপৰত শনিৰ নেতিবাচক প্ৰভাৱ নিম্নতম অন্য গ্ৰহৰ অৱস্থান প্ৰতিকূল হ'লেও বৃষ ৰাশিৰ ওপৰত শনিৰ প্ৰভাৱ অল্পকালীন বুলি কৈছে শনিদেৱৰ কৃপাত এই ৰাশিৰ লোকসকলে জীৱনত সুখ সমৃদ্ধি আৰু বস্তুগত আৰাম লাভ কৰে অন্য এটা ৰাশি হৈছে তুলা ৰাশি শনিদেৱৰ অন্যতম প্ৰিয় ৰাশি এই ৰাশিৰ লোকসকলে জীৱনত ভাৰসাম্য আৰু ন্যায় বিচাৰি পায় বুলি কৈছে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ শনিদেৱৰ আশীৰ্বাদ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শনি উচ্চ ৰাশিত শনি উচ্চ গতিকে শনি গ্ৰহৰ পৰা এওঁলোকে বিশেষকৈ শুভ ফল লাভ কৰে তুলা ৰাশিৰ লোকসকল কঠোৰ পৰিশ্ৰম সৎ আৰু দয়ালু যাৰ বাবে শনি তেওঁলোকৰ ওপৰত সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয় তুলা ৰাশি ভগৱান শনিৰ অন্যতম প্ৰিয় ৰাশি ভগৱান শনিৰ ৰাশিত উচ্চ আৰু সেয়ে এওঁ সদায় এই ৰাশিৰ ওপৰত নিজৰ আশীৰ্বাদৰ বৰষুণ কৰে বৈদিক জ্যোতিষৰ মতে তুলা ৰাশিৰ লোকসকল অতি পৰিশ্ৰমী সৎ দয়ালু যাৰ বাবে শনি সদায় সন্তুষ্ট হয় অন্য এটা ৰাশি হৈছে মকৰ ৰাশি শাসক স্বয়ং শনি এই ৰাশিটো শনি প্ৰিয় ৰাশিৰ অন্যতম ইয়াৰ কাৰণে মকৰ ৰাশি শনিৰ ভগৱানৰ আশীৰ্বাদ লাভ কৰে শনিদেৱৰ হাতে খতি বা ধৈয়াৰ সময়টো ইহঁতৰ বিৰূপ প্ৰভাৱ নপৰে এই ৰাশিৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে শনি গ্ৰহৰ কৃপাত এওঁলোকৰ জীৱন সদায় ধন সম্পত্তি সন্মান আৰু সফলতাৰে ভৰি পৰে বুলি কৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মকৰ ৰাশি অৰ্থাৎ শনি হৈছে এই ৰাশি শাসক মকৰ ৰাশিৰ অন্যতম প্ৰিয় ৰাশি মকৰ ৰাশিটো শনিৰ আশীৰ্বাদ লাভ কৰে মকৰ ৰাশিৰ স্বাভাৱিকতে অতি কঠোৰ পৰিশ্ৰমী আৰু উৎসাহী হয় এওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত এওঁলোকে প্ৰতিটো কামতে সফলতা লাভ কৰে শনি গ্ৰহৰ কৃপাত এওঁলোকে ধন সম্পত্তি সন্মান আৰু জীৱনত সফলতা লাভ কৰে বুলি কৈছে শনিদেৱৰ অন্য এটা প্ৰিয় ৰাশি হৈছে কুম্ভ ৰাশি মকৰ ৰাশিৰ দৰে শনিও কুম্ভ ৰাশিৰ শাসক গতিকে এই ৰাশিৰ লোকৰ ওপৰত শনিৰ ক্ৰোধ কম শনিৰ বিশেষ আশীৰ্বাদৰ বাবে কুম্ভ ৰাশিৰ লোকে আৰ্থিক অসুবিধাৰ সন্মুখীন নহয় কেতিয়াবা হয় যদিও সেইখিনি লাহে লাহে সমাধান হয় আৰু ছাকচেছ হয় এই সকলোতে অৰ্থাৎ এই ৰাশি জাতক জাতিকাসকলে সকলোতে জীৱনত বহুত সুযোগ লাভ কৰে আৰু সুযোগবোৰ হাতৰ পৰা যায়ো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হয় কুম্ভ ৰাশি বিশেষকৈ জাতক জাতিকাসকলৰ শনিৰ ভগৱান আপোনালোকৰ গ্ৰহ হৈছে ইয়াৰ কাৰণে এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকল ভগৱান শনিৰ বিশেষ আশীৰ্বাদ লাভ কৰে যাৰ ফলত এওঁলোকৰ ৰাশিৰ ফলত থকা গ্ৰহবোৰত বিৰূপ প্ৰভাৱ পৰিলেও এওঁলোকে উল্লেখযোগ্য অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা কম এনে ব্যক্তিয়ে ন্যূনতম প্ৰচেষ্টাৰে সৰ্বাধিক সফলতা লাভ কৰিবলৈ সক্ষম হয় অন্য এটা শনিদেৱৰ প্ৰিয় ৰাশি হৈছে ধনু ৰাশি বৃহস্পতি ৰাশি বিশেষকৈ শনিৰ বাবে অতি প্ৰিয় বৃহস্পতি আৰু শনিৰ মাজত ভাল সম্পৰ্ক আছে এই কাৰণে শনিয়ে ধনু ৰাশিৰ লোকক অশান্তি নিদিয়ে এই ৰাশি হাতে খতি বা ধৈয়াৰ প্ৰভাৱত থাকিলেও শনিয়ে এওঁলোকক বিশেষ অসুবিধা নিদিয়ে বুলি বিশ্বাস কৰা হয়
ধনু ৰাশি জাতক জাতিকাসকলে বিশেষকৈ সদায় শনিদেৱৰ আশীৰ্বাদ লাভ কৰে। এই ৰাশি শাসক গ্ৰহ হৈছে বৃহস্পতি আৰু বৃহস্পতি আৰু শনিৰ মাজত ভাল বন্ধুত্ব আছে, সম্পৰ্ক আছে। শনিৰ সতি আৰু ধৈয়াৰ এই ৰাশিৰ ওপৰত জাপি দিয়াৰ পিছতো ভগৱান শনিয়ে বিশেষ অসুবিধাৰ সৃষ্টি নকৰে। বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত জয় শনিদেৱ জয় শনিদেৱ জয় শনিদেৱ লিখি দিব।